যেহেতু আমার বিটিআর শান্তি চুক্তিটোত আমি বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চই আমি ৱেলকাম জনাইছোঁ। বিটিআৰ শান্তি চুক্তি যিটো শান্তি চুক্তি আখৰে দফাই দফাই যদি পালন হ'বলগীয়া হয় তেনেহ'লে এজন উপযুক্ত নেতাৰ প্ৰয়োজন, আৰু সেই উপযুক্ত নেতা আমাৰ প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰী যদি তেনেধৰণৰ নেতাৰ প্ৰয়োজন হ'ব। প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰী নেতা হ'লে যিটো বিটিচি শান্তি চুক্তি আখৰে আখৰ পালন হ'ব। আৰু বিটিচি চুক্তি আমি সকলো পঢ়ি শুনি চাইছোঁ, তাৰ চুক্তিত কোনো কাৰো জাতিগত গোষ্ঠীগত উল্লেখ নাই। এই চুক্তিটো এনেধৰণৰ উল্লেখ আছে, বিটিআৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সমান অধিকাৰ দিছে প্ৰমোদ বড়ো ডাঙৰীয়াই। কিন্তু এচাম মানুহে উল্টা কথা বকিছে যে ইয়াত অকল বড়োসকল অধিকাৰ দিয়া বুলি কৈছে, কিন্তু সেইটো নহয়। আমি নিজে পঢ়ি চাইছোঁ, তাত সকলো জাতি জনগোষ্ঠীৰ সমান অধিকাৰ দিছে। তাৰ কাৰণে অল বিটিআৰ বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চই আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। এইবাৰ বিটিআৰত ইউপিএ চৰকাৰ হোৱাটো আমি সকলোৱে কামনা কৰিছোঁ, আৰু ইউপিএ চৰকাৰ হ'লে নিশ্চয় আমাৰ বিটিআৰৰ উন্নতি হ'ব। আৰু শতবছৰ যি আমি যমজ যন্ত্ৰণা ভোগ কৰিছোঁ, আৰু সেই যমজ যন্ত্ৰণা ভোগ কৰাৰ আমাৰ ইচ্ছা নাই। ৰাস্তা ঘাট নাই, যেনেধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ চাৰিওফালে এভাৰেজ মাউণ্টেনতকৈ ওপৰত আগবাঢ়ি গৈছে। সেয়ে আমি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ এইবাৰ পৰিত্ৰাণ পাবৰ কাৰণে আমি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এখন সুস্থিৰ চৰকাৰ হোৱাটো আমি কামনা কৰিছোঁ। আৰু সেয়ে আমি বিটিআৰ বসবাস কৰা মোৰ বৰ্মন কছাৰী ভাই সকলোকে মোৰ আজি এই প্ৰেছ মিট যোগে অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে সকলোৱে ট্ৰেক্টৰ ছবি ভোট দি জয়যুক্ত কৰি আমাৰ প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ হাতটো মজবুত কৰি দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে অন্ত পেলাব পাৰে, তাৰ কাৰণেই মই আজি এই প্ৰেছ মিট যোগে সকলো ৰাইজকে মই অনুৰোধ জনাইছোঁ। আৰু আগন্তুক দিনত যদি প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ হয় তেনেহ'লে আমাৰ বিটিআৰত শান্তি শৃংখলা বিৰাজ কৰিব। আৰু প্ৰমোদ বড়ো এজন এনেকুৱা নেতা, তেওঁৰ নেতৃত্বত সকলো মানুহকেইটা সমান চকুৰে চাব। আৰু তেওঁৰ নেতৃত্বত আজি য'ত অস্ত্ৰ জনজনী 40-45 বছৰ চলি আছিল, তেওঁ সেই মানুহখিনিক ভাৰত চৰকাৰলৈ আলোচনা কৰি দি আজি তেওঁ শান্তি প্ৰতিষ্ঠা কৰিছে। আগত মানুহে ভয় কৰিছিল তাত NDPS অমুক আছে, কিন্তু আজি সেই পৰিৱেশটো নাই। আজি মানুহ সকলোৱে মুক্ত ৰাতি 12টাত ঘূৰিব পাৰিছে। আজি প্ৰমোদ বড়োৰ নেতৃত্বত যি শান্তি আলোচনা হ'ল, তাতে আজি অকল বৰ্মন কছাৰী নহয়, আজি সকলো মানুহে তাত ৱেলকাম জনাইছে। এজন উপযুক্ত নেতা আমি পাইছোঁ, তাকে আমি নিজকে ভাগ্যৱান বুলি ভাবিব লাগিব। প্ৰমোদ বড়োৰ নিচিনা যে আজি এজন উপযুক্ত নেতা পাইছোঁ, আৰু এই নেতাৰ নেতৃত্বত সকলোৱে যদি আমি তেওঁক মজবুত কৰিব লাগে, তেতিয়াহ'লে আমি সকলোৱে ট্ৰেক্টৰ ছবিত ভোট দি জয়যুক্ত কৰিব লাগিব। আৰু বিটিআৰৰ শান্তি সমৃদ্ধি ঘূৰাই অনাৰ কাৰণে শান্তি সমৃদ্ধি ঘূৰি আহিব। এই কৈ মোৰ প্ৰেছ মিটিং ধন্যবাদ।